1939 Treaty of Versailles that France হৈছিল Treaty of Versailles তাতে treaty হৈছিল এটো treaty কি এটো বন্ধু কি কৰা এটো কি এটো ইয়াতে সন্ধি হৈছিল সন্ধি হৈছিল তাতে তেতিয়া League of Nations বুলি হৈছে League of Nations বুলি পেলাই বনাইছে League of Nations বনোৱাৰ আগত Tribal Alliance বুলি আছিল Tribal Alliance এইটো তিনিটা দেশ জয়েন কৰি পেলাই এটা এলায়েন্স কৰিছিল Tribal Alliance বুলি এই Tribal Alliance তোৰ পৰা ডাঙৰ কৰি পেলাই League of Nations বুলি হৈছে League of Nations কিয় হৈছে তাৰ পাছত League of Nations ৰ পাছত হে UNO হৈছে United Nations Organization বুলি October 24th তে UNO হৈছে আমি UNO October 24 দিনটো হৈছে বাৰে বাৰে মিটিং হৈছে কিন্তু মিটিংৰ পাছত আমি কামটো একো নকৰো সেই কাৰণে আমি এই আজি মিটিংৰ ফলো আপ একশন এটা আমি আকৌ কৰিব পাৰো লাগে আসলে কৰিব পাৰো নহয় কৰিব লাগিব কাৰণ ইন্ডিজিনাস পিপল বুলি ক'লে কথা আছে ইন্ডিজিনাস পিপল ইন্ডিজিনাস বুলি শব্দটো ডিফাইন কৰিবলৈ ডেফিনিশন দিবলৈ বৰ টান এইটো কোনে ইন্ডিজিনাস হয় এইটো কৰিব ক'বলৈ বৰ টান ইন্ডিজিনাস পিপল বুলিটো DNA flesh and blood কথা নহয় এইটো যিবিলাকে এইটো দেশত আগৰ পৰা থাকিছিল aframpen la India angkong ke doto apansi indigenous aframpen ke doto puke katik krong kangtung tum do pik ya alamange nitum si aframpen ke doto pulo Bamun itu, Khatriya itu, Arjo itu, Aryan itu. তেওঁলোকো ইন্ডিজিনাস হ'বলৈ খুব বিচাৰিছে আৰু ইন্ডিজিনাস হ'বলৈ এই বামুণসকলে ইন্ডিজিনাস হ'বলৈ তেওঁলোকে বহুত গল্পও বনাইছে তেওঁলোকে ফৰ এক্সাম্পল গুৱাহাটী টু প্ৰাগজ্যোতিষপুৰ বুলি কৈছে প্ৰাগজ্যোতিষপুৰ Itu prak mane itu is Jyotish mane scientific center aru city scientific city buli prak Jyotishpur buli Guwahati buli koise it is a plan to declare themselves to be indigenous asalote teloge nohoy prak Jyotishpur buli Guwahati koise তেতিয়া মই পাঞ্জাবত কাম কৰোতে মই পাঞ্জাবত থকা মানুহবিলাককে সুধিলো আৰু তাত বামুণসকলকে বামুণ অফিচাৰকে মই সুধিলো তেওঁ জেনেৰেল মেনেজাৰ মেনেজিং ডিৰেক্টৰ অফ পাঞ্জাব ট্ৰান্সপোৰ্ট কৰ্পোৰেশ্যন মেনেজিং ডিৰেক্টৰ শৰ্মা মই সুধিলো যে এই প্ৰাগজ্যোতিষপুৰ বুলি আমাৰ আসামত আছে বুলি কৈছে এইটো সঁচা নেকি বুলি মই সুধিলো তেতিয়া তেওঁ হাঁহিছে কেনেকৈ আসামত কেনেকৈ হ'ব এইটো বুলি ক'লে তেওঁ মই পাঞ্জাব আৰু গুৰদাসপুৰ আৰু পাঠানকোটতেহে মই কাম কৰিছিলোঁ গুৰদাসপুৰ আৰু পাঠানকোট এই দুটা ঠাই দুটা ডিষ্ট্ৰিক্ট গুৰদাসপুৰটো এটা ডিষ্ট্ৰিক্ট পাঠানকোটটো এটা ডিষ্ট্ৰিক্ট আৰু সেইফালে MP-টো এজনটো হেমা মালিনী আৰু এজনটো বিনোদ খান্না এক্টৰ আৰু এক্ট্ৰেছ সেইকাৰণে মই তাত কৰিলোঁ তেতিয়া সেই শৰ্মাই হাঁহিছে
Then I told him, then he said, not I told him, he said, then let me think, let me discuss with others. এইটো বুলি ক'লে মই বেলেগ মানুহৰ লগত আলোচনা কৰিম আপোনাক 2 দিন পাছত মই আপোনাক কম বুলি ক'লে মই কম বুলি তেওঁ ক'লে তেতিয়া 2 দিন পাছত মই সুধিলো আপুনি সঁচা কথাই গম পালেনে প্ৰাগজ্যোতিষপুৰটো ক'ত আছে তেতিয়া মোক কৈছে প্ৰাগজ্যোতিষপুৰটো চণ্ডীগড় টেৰিটৰি পৰা চণ্ডীগড় ইউনিয়ন টেৰিটৰি চণ্ডীগড় মহানগৰৰ পৰা 50 কিলোমিটাৰ দূৰতে হাৰিয়ানাতে আছে এইটো বুলি কৈছে প্ৰাগজ্যোতিষপুৰটো প্ৰাগজ্যোতিষপুৰ হাৰিয়ানা থকা বস্তু এই বামুণসকলে আসামত ইণ্ডিজিনাছ বুলি ক'বলৈ কাৰণে তেওঁলোকে আসামতেহে প্ৰাগজ্যোতিষপুৰ আছে বুলি কৈ দিলে আৰু বহুত গল্প বনাইছে তাত প্ৰাগজ্যোতিষপুৰ ৰজা এনেকা বুলি ক'লে আৰু কি কামাখ্যা দেৱী তাত আছিল বুলি ক'লে আৰু তাৰ পাছত সেইটো কি আছিলে এই কি এইটো এই কাৰ্বিজনক অসুৰ নৰকাসুৰ আৰু ভগদত্ত তেওঁলোকে বোলে যুদ্ধ কৰিছিল বুলি কৈছে আৰু ভগদত্তটো বোলে একদম বুঢ়া হৈছে এই হালা সেই চকু এইটো একেবাৰে পদিছে বোলে এনেকা কভাৰ কৰা হৈছে চকুটো বুলি কৈছে এনেকা কভাৰ হৈছে তাৰ চকুটো কভাৰ কৰি থয় মানে কভাৰ কৰি থয় নহয় নিজে নিজে কভাৰ হৈ যায় সেইকাৰণে যুদ্ধ সময়ত এনেকা কৰিব লাগে এইটো বুলি কয় এইটো আমাৰ গল্প আছে অসমত যি হলেও দীঘল আছে মই কৈ দিব পাৰিম এইবিলাক কথা গল্পটো তেতিয়া কৈছে যে প্ৰাগজ্যোতিষপুৰটো 50 কিলোমিটাৰ চণ্ডীগড়ৰ পৰা দূৰ তাত আজিকালি প্ৰাগজ্যোতিষপুৰ বুলি নকয় ইষ্টাৰ্ণ বুলি নকয় বুলি কৈছে কিয় নকয় কাৰণ এৰিয়ানসকলে আৰ্যসকলে যেতিয়া ইৰাণৰ পৰা আহিছিল ইৰাণৰ পৰা অহা সময়ত সপ্তসিন্ধু ক্ৰছ কৰি সপ্তসিন্ধু সেই এৰিয়া ক্ৰছ কৰি সপ্তসিন্ধুটো পাঞ্জাৱতে ক্ৰছ কৰি সেই সময়ত তাৰ পৰা থাকিলে এইফালেতো ইষ্ট হৈ গ'ল এইফালে ইষ্টাৰ্ণ হৈ গ'ল সেইকাৰণে ইষ্ট বুলি কৈ দিলে প্ৰাগ বুলি কৈলে প্ৰাগজ্যোতিষপুৰ বুলি কৈ দিলে ইষ্ট এইফালে হাৰিয়ানাটো ইষ্ট হৈছে কিন্তু পিছত এৰিয়ানসকলে যি হাৰিয়ানাও অকুপাই কৰিলে উত্তৰ প্ৰদেশলৈকে লৈ গৈ পাইছে তেতিয়াহে সেইটো ইষ্টাৰ্ণ নহ'ল ইষ্টাৰ্ণ বুলি নকয় সেইকাৰণে এইটো তেওঁলোকে কৈছে জ্যোতিষ মঠ বুলি আজিকালি কয় এই প্ৰাগজ্যোতিষপুৰটো জ্যোতিষ মঠ এইটো বুলি কৈছে এইটো এইবিলাক মই কথা কোৱা কাৰণ কৰিছে কোনে ইণ্ডিজিনাছ হয় ইণ্ডিজিনাছ মানুহটো ইণ্ডিয়াত থকা ইণ্ডিজিনাছ মানুহটো যিবিলাক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সিন্ধু নদী উপত্যকাত থকা 5000 বছৰ আগত সেইবিলাকে ইণ্ডিজিনাছ হয় এৰিয়ানসকলে 2000 বছৰ এনেকা সময়তে 2000 বছৰো কম হ'ব সেই সময়তে তেওঁলোকে ইণ্ডিয়া সোমাইছে সেইকাৰণে বামুণসকলে এতিয়া নৰেন্দ্ৰ মোদী অমিত শ্বাহ এইবিলাকো ইণ্ডিজিনাছ নহয় সেইটো তেওঁলোকে এইটো শুনিবলৈ ভাল নাপায় কাৰণ তেওঁলোকেহে আচল মানুহ বুলি ক'ব খোজে আমাক কি কয় ট্ৰাইবেল এইবিলাক বুলি আমাক কয় ট্ৰাইবেল আৰু কি এইটো বুলি বান্দৰ নিচিনা বুলি আমাক কয় সেইকাৰণে আমাক অসুৰ বুলি কয় নৰকাসুৰ বুলি গুৱাহাটীতো কৈছে নৰকাসুৰ কাৰ লগত যুদ্ধ হৈছে
নৰকাসুৰে যুদ্ধ কৰা নাই কামাখ্যা দেৱীয়ে বোলে ফাঁকি দিলে যে কামাখ্যা টেম্পলটো সাজি কামাখ্যা টেম্পললৈ যাবলৈ steps বনাবলৈ এতিয়া 100 steps আছে সেই 100 কৈ বেছি হ'ব কিমান হাজাৰৰ steps হ'ব এইটো বনাবলৈ কাৰণে কামাখ্যা দেৱী দেৱী মানে মাইকী মানুহ বহুত ধুনীয়া বুলি কৈছে বৰ বিউটিফুল সেই কাৰণে এই অসুৰ বুলি কৈছে এইটো কাৰ্বি মানুহ হয় কাৰ্বি ৰজা হয় তাক অসুৰ বুলি কৈছে তাই বোলে কামাখ্যা দেৱীক বহুত ভাল পালে প্ৰেমত পৰিছে বুলি কৈছে লাভ হি has fallen in love বুলি কৈছে সেইকাৰণে কামাখ্যা দেৱীয়ে কৈছে মোক যদি বিয়া কৰিব খোজে এই ষ্টেপটো বনাই দিব লাগে ৰাতিৰ ভিতৰত before the cock crow you should finish then I will marry you তেতিয়া মই তোমাক বিয়া কৰিম নি নাম বিয়া বুজি উপদি কামাখ্যা দেৱী আলাম ama kopila uhur bedi golpo ke to angka kapeklan ke la uhur ke lupik busi kapeklan golpo tu jene ke banaise je ei uhur tu bor okoram bor foolish buli dekhoise ei golpo kintu ei ohomot hetu accepted nei এই কথাটো একসেপ্ট কৰা হৈছে দেই কথাটো শুনিব লাগে দেই কাৰণ এইবিলাক একসেপ্টেড হয় আসামত এইটো সহ্য কৰিব হৈছে দেই এই কথাটো আৰু অসুৰটো এইটো এতিয়াও নৰকাসুৰ বুলি গাঁও আছে কাৰ্বি গাঁও নৰকাসুৰ কাৰ্বি গাঁও আছে এতিয়াও কাহিলীপাৰা মই এটা মাটিটো তেওঁলোকৰ পৰাহে কিনিলোঁ দেই তেওঁলোকে মোক বিক্ৰী কৰিছে অহুৰ বুলি গাঁও আছে এতিয়া নৰকাসুৰ তেওঁলোকে আমাৰ কাৰ্বি ৰজাজনক এই বামুণ ছোৱালীয়ে তাক ফাঁকি দিলে বুলি কৈছে যে 100 ষ্টেপ বনাবলৈ বিফৰ দ্য কক ক্ৰু মানে वो कुकियाको नाम पेटांगा नहीं हुई আমার নৰকাসুৰ পাকে সঁচা নেকি বুলি ভাবিলে হয় সঁচা নেকি মই বিয়া কৰিব পাৰিম ইমান ধুনীয়া বামুণ ছোৱালী বুলি ভাবিছে সেইকাৰণে বনাই দিছে শেষ হ'ব অলপমান বাকী আছে আৰু শেষ হ'ব কিন্তু এই কামাখ্যা দেৱী তাক আচলতে বিয়া কৰিব নোখোজে মাত্ৰ এইটো বনাবলৈ কাৰণেহে তেওঁ বিয়া কৰিম বুলি কৈছে সেইকাৰণে যেতিয়া তেওঁ দেখিছে কামাখ্যা দেৱীয়ে তেওঁ বিয়া কৰিব খুজিছে বিয়া কৰিব লাগিব এতিয়া কমপ্লিট হ'ব এই ষ্টেপটো এই কামাখ্যা দেৱীয়ে এটা মুৰ্গা নিচিনা কৰি পেলাই কক ক্ৰ কৰি দিলে এইটো বুলি তেতিয়া এই নৰকাসুৰে খঙতে তাক খেদিছে বুলি কৈছে খেদি পেলাই তাক নাপালে পলাই গ'ল এই কামাখ্যা দেৱীটো আৰু কিন্তু সেইফালে এই ষ্টেপ বনোৱাটো কমপ্লিট হৈ গ'ল বুলি কৈছে না এইটো গল্প বিয়া কৰিব নোৱাৰিলে দেই আৰ্জিলং লমা মানে কাচিং কিতাংতেলাং dan itu joy ko he nan itu ting kita dei hong lo nan itu ting kita ni li do joy so কথা পাতক দেই মই অলপমান ৰেষ্ট লওঁ Dangloma cái tiền kỳ đang lúc đây con đi chỉnh của đây là gì có thắt cái này cả hơi sẽ গুৱাহাটীৰ গল্প আৰ্যসকলে কেনেকৈ বনাইছে এইটো আৰ্যসকলে এইটো বনাইছে নিজকে আমি ইণ্ডিজিনাছ বুলি ক'বলৈ আমাক ট্ৰাইবেল বুলি কৈছে
মানুহে নহয় ট্ৰাইবেল এইবিলাক ট্ৰাইবেল বুলিতো মানুহৰ জাতিৰ নাম নহয় এইটো আচ্ছা এইটো হৈছে তেজপুৰটো কি তেজপুৰত এনেকুৱা হৈছে তাত কি আছিলে সেইটো কৃষ্ণ supportment program kan Aniruddha yeah Aniruddha Usha Devi ta biya koribolo bicharise Usha Devir bape to ese Bon Roja itu Usha Devir bape Bon Roja tu Roja kata, aru kotha se tuanai ne moi tu chupchap thakim de. Kotha pata he korok de. Omoi goi ase. Jodi he kise nomoi aku arambho kori. Bon Roja tu bahut dhoni ekdom mane Tezpur Roja. কিন্তু বন ৰজায়ে তাৰ জীয়েকক অনিৰুদ্ধক বিয়া কৰিবলৈ নিদিয়ে সেইকাৰণে কৃষ্ণই আহি পেলাই তেজপুৰত যুদ্ধ কৰিছিল তেজপুৰ মানে শব্দটো তেজেৰে ৰাঙলী পৰি থকা মহানগৰ বুলি সেইকাৰণে তেজপুৰ বুলি কয় কিয় তেজেৰে ৰাঙলী পৰিছে কাৰণ অনিৰুদ্ধ এই উষা দেৱীক চুৰ কৰি লৈ যাবলৈ কাৰণে যুদ্ধ হৈছে কৃষ্ণ আহি আৰু এই বন ৰজা তাৰ মানে উষা দেৱীৰ বাপেকক মাৰি পেলালে এই অনিৰুদ্ধই এতিয়া বাপেকক তাৰ নিজৰ ফাদাৰে মাৰি পেলালে আৰু তাৰ ছোৱালীক লৈ গ'ল আৰু তাৰ ছোৱালীও খুব ভাল পাইছে যাবলৈ লগত তাৰ মানে ট্ৰাইবেল মানুহ একো কাৰেক্টাৰ নাই এই ছোৱালীজন তাৰ বাপেকক মাৰি পেলোৱাও তেওঁ ভাল বেয়া পোৱা নাই বাপেকক মাৰি পেলাইছে তথাপি তেওঁ ভাল পাইছে আৰু অনিৰুদ্ধৰ লগত পলাই গ'ল সেইকাৰণে গাঁৱৰ নাম তেজপুৰ হৈ গ'ল তাৰ মানে মিনিংটো কি তেজপুৰত আগৰ পৰা বামুণ হ'বলৈ আছিলে এই মিনিংটো কথাটো তেওঁলোকে ইণ্ডিজিনাছ হয় এইটো প্ৰমাণ মানে প্ৰমাণ দিবলৈ কাৰণে এইটো গল্পটো বনাইছে এনেকুৱা আমাৰ কাৰ্বি আংলঙত কি কৰিলে বোলে ৰাম লক্ষ্মণ সীতাই 14 বছৰ বোলে সিংহাসনত আছিল 14 বছৰ এই জংগলত যে আছিলে ইয়াতে আছিলে বুলি কৈছে আমাৰ কাৰ্বিসকলে বিশ্বাস কৰিছে যদি ৰাম লক্ষ্মণ সকলে যদি ইয়াত আছে তাৰ মানে কাৰ্বিসকলে ইণ্ডিজিনাছ নহয় অৰ্থটো এনেকুৱা ৰাম লক্ষ্মণ সকলেহে ইণ্ডিজিনাছ হয় বুজিলে বামুণ সকলে কিমান টেকনিক কৰে কিমান গল্প বনায় এনেকুৱা সেইকাৰণে আমাক ইণ্ডিজিনাছ নহয় বুলি কৈছে সেইকাৰণে এনেকা গল্প গোটেই ইণ্ডিয়াৰ ভিতৰত কৰিছে এনেকা ফৰ এক্সাম্পল শিৱ তাৰ ৱাইফৰ নামটো কি আছিলে পাৰ্বতী মৰিলে পাৰ্বতী ডেড বডি টো এনেকা কি কয় কেৰি কৰিছে হাতেৰে এনেকুৱা আৰু তেওঁ ওট লৈছে আনটিল কিবা এটা কৈছে দেই ওট লৈছে
এতিয়ালৈকে মই এনেকেহে লৈ গৈ থাকিম গোটেই পৃথিৱী বুলি কৈছে এতিয়া গোটেই পৃথিৱী সেই পাৰ্বতী বডিটো কি কয় ৰটেন কি কয় অসমীয়াটো কি কয় পচি পেলাই আৰু এই পচি পেলাই 6টা ঠাইত পৰিছে কিন্তু মাত্ৰ গোটেই পৃথিৱীহে পৰিছে বুলি কৈছে কিন্তু পৰিছে মাত্ৰ ইণ্ডিয়াৰ ভিতৰত কিন্তু কি কথা আকৌ নহয় জানো যদি গোটেই পৃথিৱী পৰিছে তেতিয়াহ'লে গোটেই পৃথিৱী যদি ফুৰিছে তেতিয়াহ'লে কেতিয়া কোনোবা পাৰ্টটো লণ্ডনতো পৰিব পাৰে নহয় এইটো বতৰ ভাৰততহে পৰিছে এইটো কি কথা তাৰ মানে এইবিলাক গল্প চব আমাক অকৰা মূৰ্খ কৰিবলৈহে এইটো বনাইছে তেওঁলোকে নিজেই ইণ্ডিজিনাছ হয় বুলি ক'বলৈ কাৰণে তেওঁলোকে কৰিছে সেইকাৰণে যেতিয়া UN মিটিং হৈছে মানুহবিলাক কৈছে যে আমাক ইণ্ডিজিনাছ মানুহবিলাকে আপত্তি কৰিছে UN যে আমাক ইণ্ডিজিনাছ সকলক আমাক কেৰা চকুৰে চাইছে আমাক খুব কি কয় এট্ৰচিটি কৰিছে বুলি বহুতে তাত আপত্তি কৰিছে কোন কোন আপত্তি কৰিছে আপত্তি কৰিছে ৰেড ইণ্ডিয়ান সকলে কানাডাত যিমান ৰেড ইণ্ডিয়ান মানুহ আছে তেওঁলোকে খুব আপত্তি কৰিছে আমেৰিকাত যিমান ৰেড ইণ্ডিয়ান আছে আপত্তি কৰিছে ইউৰোপত যিমান ইণ্ডিয়ানছ মানুহ আছে আপত্তি কৰিছে আফ্ৰিকাৰ পৰা আপত্তি কৰিছে ইণ্ডিয়াটো কি কৈছে ইণ্ডিয়া মানুহ UN কৈছে বোলে আমাৰ ইণ্ডিয়াটো ইণ্ডিজিনাছ মানুহ নাই ৰিপৰ্ট দিছে ইণ্ডিয়া গভৰ্ণমেণ্টে ইণ্ডিয়াত ইণ্ডিজিনাছ মানুহ নাই সেই কৰি থাকোঁতে ইণ্ডিয়াত ইণ্ডিজিনাছ মানুহ নাই বুলি কৈ থাকোঁতে এজন মুণ্ডা মানুহ কি নাম মইতো পাহৰিলোঁ তেওঁ জাম্প কৰিলে তাতে এই বোলে ক'ত নাথাকিব আমি আছো নহয় বুলি কৈ দিলে সেই UN সঁচা কথা এইটো সঁচা কথা এইটো এইটো it has happened only about 20 years ago আৰু সেই মুণ্ডাজনৰ নামটো মই পাহৰিলোঁ ফেমাছ মানুহ মুণ্ডাজন ভাৰতত ইণ্ডিয়ালৈ যেতিয়া নামিলে এয়াৰপৰ্টতে তাক এৰেষ্ট কৰিলে ইণ্ডিয়া গভৰ্ণমেণ্টে জেলত ভৰাই দিলে এতিয়া সেই একেই কথা আকৌ কথা পাতক দেই মই ৰেষ্ট লওঁ হৈছেনে এতিয়া আকৌ মই আৰম্ভ কৰিম দেই ক'ত কৈছিলো মই ইণ্ডিয়া যেতিয়া নামিলে তাক এৰেষ্ট কৰিলে সেইটো আচল কথাটো ইণ্ডিজিনাছ মানুহটো সৰু ট্ৰাইব বুলি নহয় এইটো ইণ্ডিজিনাছ মানে যিবিলাক আগৰ পৰা এইটো দেশত আছিলে আমাৰ কাৰ্বিসকলকতো আসামৰ কলম্বাছ বুলি কৈছে তাৰমানে আসামত অন্য মানুহ অহাৰ আগতে কাৰ্বি মানুহ ইয়াত আহি পেলাই থাকিছিল সেইকাৰণে নৰ কাপুৰ অসুৰ বুলি নামটো দি দিলে পিছত এইটো বোধহয় 500 বছৰমান আগতে অসুৰ বুলি নাম দি দিলে কাৰ্বিসকলক নৰ কাপুৰ এতিয়াও আছে কিন্তু সেই কাৰ্বিসকলে মই তেতিয়া ক'লো আপোনালোকে কিয় অসুৰ বুলি নিজকে কয় অন্য মানুহ আপোনালোকে অসুৰ বুলি কৈছে আপোনালোকে এইটো গ্ৰহণ কৰিব নালাগে গ্ৰহণযোগ্য কথা নহয় এইটো গ্ৰহণ কৰিব নালাগে বুলি মই ক'লো তেতিয়া সেই অসুৰ তেওঁ মিটিঙতে মই ক'লো নৰ কাপুৰ গাঁৱত তেতিয়া সেই অসুৰ কাৰ্বিসকলে বেয়া পাইছে নাই বুলি আমি ইমান দিন অসুৰ বুলি আমি কৈছো এতিয়াতো সলাবটো ঠিক নহয় বুলি কৈছিল সেইকাৰণে নামটো এতিয়াও নহলালে এতিয়াও নৰ কাপুৰ বুলি নাম থাকি গ'ল সলাব নোখোজে সেইটো তেওঁলোকে সঁচা বুলি ভাবিছে সেইটো ভগদত্ত সঁচাকে আছে বুলি ভাবিছে সেইকাৰণে মই য'ত মাটি আছে অলপমান তাতো ভগদত্তপুৰ বুলি নাম দিছে
কাৰ্বিসকলে ভগদত্ত ফুল ভগদত্তটো ইয়াত অহাই নাই কেতিয়াও অহা নাই ইয়াত আছামত কেতিয়াও অহা নাই মই যেতিয়া আকৌ মই বান্দাত আছিলোঁ ইউপিত বান্দাত আছিলোঁ মই এইটো কি আছিলে এইটো চিত্ৰকূট বান্দা আৰু চিত্ৰকূট দুটা ডিষ্ট্ৰিক্ট আগৰ দিনত এটা ডিষ্ট্ৰিক্ট আছিলে বান্দা চিত্ৰকূট মই তাত কাম কৰিছিলোঁ তেতিয়া মই সুধিলোঁ মোৰ OSD তেওঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ হয় মই সুধিলোঁ যে আমাৰ ৰাম লক্ষ্মণ সকলে আমাৰ আছামলৈ গৈছিল বুলি মই এনেকৈ ক'লোঁ তেতিয়া তেওঁ কৈছে নাই কেনেকৈ আপোনালোকৰ ৰাম লক্ষ্মণ সেইফালে কেনেকৈ যাব আছামলৈ তেওঁলোকে চাউথ ইণ্ডিয়া ফালে গৈছে বুলি মোক কৈছে তেওঁলোকে নামানে সেইটো সঁচা নহয় বুলি কৈছে আৰু কিন্তু আমাৰ মানুহে এতিয়া সঁচা বুলি কয় কেনেকৈ সঁচা হ'ব কেতিয়াও সঁচা নহয় এইটো তেওঁলোকে ইণ্ডিয়াটো তেওঁলোকৰ দেশ হয় আমিহে ইণ্ডিজিনাছ হয় বুলি ক'বলৈ কাৰণে এইবিলাক গল্প বনায় আমাৰ মানুহ নাজানে সেইকাৰণে আমি সেইটো গ্ৰহণ কৰি থৈ দিয়ে একচেপ্ট কৰি দিয়ে উইদাউট কুৱেশ্যন প্ৰশ্ন নুঠাকৈ আমি একচেপ্ট কৰোঁ এইটো আমাৰ ভুল আমিহে ইণ্ডিজিনাছ হয় তেওঁলোকে পিছত অহা মানুহ এই নৰেন্দ্ৰ মোদী কিবা কিবিটো আমাৰ ইয়াৰ মানুহ নহয় তেওঁলোকে ইণ্ডিজিনাছ নহয় সেইটো যি হ'লেও এতিয়াতো বাৰু তেওঁলোকে আমাৰ মানুহ হয় ইয়াৰ ইণ্ডিয়াৰ মানুহ হয় এতিয়াতো কিন্তু আগৰ দিনততো তেওঁলোকে ইণ্ডিজিনাছ তেওঁলোকে নাছিল সেইকাৰণে যেতিয়া UNOৱে এই ইণ্ডিজিনাছ পিপলৰ কথা পাতিছিল ইণ্ডিয়া গভৰ্ণমেণ্টে ৰিপৰ্ট দিছে ইণ্ডিয়াত ইণ্ডিজিনাছ মানুহ নাই বুলি কৈ দিয়ে সেই কোনোবা মুণ্ডা লিডাৰজনে কোৱা কাৰণতেহে আমি আজিকালি ইণ্ডিজিনাছ মানুহ বুলি পেলাই আমাক গ্ৰহণ কৰে আৰু আছাম ইণ্ডিয়া গভৰ্ণমেণ্টে চহী বহুত দেৰি পাছতে চহী কৰিছিল তেওঁলোকে এই কি আছিলে সেই তাত ইণ্ডিজিনাছ মানুহ বুলি এইটো ডিক্লেৰেশ্যনটো পিছতে ইণ্ডিয়া গভৰ্ণমেণ্টে চহী কৰিছে এতিয়াতো চহী কৰিলে কিন্তু তেওঁলোকে কাম কৰিব নোখোজে এইটো সেইকাৰণে প্ৰণৱ দলিক এৰেষ্ট কৰিছে সেইকাৰণে অদিত্য ৰাভাক এৰেষ্ট কৰিছে সেইকাৰণে মোককৈ এৰেষ্ট কৰিবলৈ মোৰ এগেইনষ্টত ৰিপৰ্ট NSA চহী কৰিব এৰেষ্ট কৰিব লাগে বুলি মোৰ এগেইনষ্টত গভৰ্ণমেণ্ট অফ আছামলৈ পঠাইছিল আৰু ইণ্ডিয়া গভৰ্ণমেণ্টলৈ পঠাইছিল বুলি কৈছিল তেতিয়া মই নিজে এটা এপ্লিকেশ্যন আচল কথা লিখি পেলাই মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাতে মই ৰিপৰ্ট দিবলগীয়া হ'ল তেতিয়াহে মোক এৰেষ্ট কৰা নাই 5 বাৰ ফাইল হৈ গৈছিল মোক এৰেষ্ট কৰিবলৈ NSA কাৰণ কিয় কৰে মই 6 শিডিউল কথা কৈ আছো নিজৰ ৰাইটছৰ কথা কৈ আছো UNO কথা কৈ আছো সেইকাৰণে মোক বন্ধ কৰিবলৈ কাৰণে মোক এৰেষ্ট কৰিবলৈ লৈছিল এতিয়া আমি প্ৰণৱ দলিৰ কাৰণে এতিয়া কাম কৰিব লাগে আমাৰ কাৰণে ফাইট কৰিছিল ইংলে গাঁও ইংলে আনম সাদা কাম কেতিয়া নকৰছি কাৰ্বি আতমলক লে কাপেন আদিবাসী আতমলক লে কাপে জগজিয়া কৰছি আৰু তিতু কেকে ভা কাজিৰঙা আতম আমাৰ আতম বাট এৰেষ্ট দেট নন NSA যদি NSA pen arrest ko tehdi ningkan hinita peng check no bisar se tin pen peng check no lahel ang kehala tun ningkan hinyang ko pipilo ne ki kape choji kape ki joy pan ke la soja kamang lahil hello la serious ala ili tungge matakra UNO la pupini la UNO International Day la song doji punya limiting hang wang với titi bang ang niang sam ili to mune tunda wang với titi